हेलो फ्रेंड्स वेलकाम জানাইছো আপোনাক আমাৰ জেটাৰ অনলাইন ট্ৰিক্সৰ নতুন ভিডিঅ'ত। আজি মই এইটো ভিডিঅ'ত শ্বেয়াৰ কৰিম যে আপুনি কেনেকৈ আপোনাৰ ৰেচন কাৰ্ডখন ডাউনলোড কৰিব পাৰে। আপুনি নিশ্চয় জানে যে যোৱা কেইদিন আগত এই ৰেচন কাৰ্ডৰ যিটো ৱেবছাইট আছিলে সেই ৱেবছাইটটো বন্ধ হৈ আছিল, কিন্তু এতিয়া যদি আপুনি বিচাৰে তেন্তে ডাউনলোড কৰিব পাৰিব। আৰু মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম যে ৰেচন কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰে। ৰেচন কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইল বা লেপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ কৰিব NFSA। সাৰ্চ কৰাৰ পিছত চাব ওপৰত যেটো লিংক আছে NFSA, এতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে আপোনাৰ ৰেচন কাৰ্ড আছে, যেটো অপচন আছে ইয়াতে যাব। যাওয়ার পিছত 2 নম্বরত চাব রেশন কার্ড ডিটেইলস অন স্টেট পোর্টাল, এতে আপনি ক্লিক করে দিব। এতিয়া আপনি ইয়াৰ পৰা আপোনাৰ স্টেটটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত চাব নতুন এটা পেজ ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত এতিয়া চাব ক্যাপচা ফিল কৰিব লাগিব, ক্যাপচাটো আপুনি বহাই দিব। ক্যাপচা বহার পিছত আপনি সিম্পলি ভেরিফাইড ক্লিক কৰিব। ভেরিফাই ক্লিক কৰাৰ লগে লগে চাব হোম পেজ এটা ওলাই গৈছে। এতিয়া আপুনি আপোনাৰ এড্ৰেছটো সিলেক্ট হৈয়ে থাকিব। তাৰ পিছত ডিস্ট্ৰিক্টটো আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰি ল'ব। তাৰ পিছত DFSO এটো আপুনি সিলেক্ট কৰাই থাকে, এটো সিলেক্ট কৰি দিব। তাৰ পিছত এতিয়া আপুনি FPS মানে দোকানী, যিখন আপোনাৰ ৰেচন কাৰ্ডৰ দোকানী, এই দোকানীজনৰ নাম ইয়াৰ পৰা বিচাৰি উলিয়াব। তাৰ পিছত চাব স্কিমত আপুনি সিলেক্ট অল বুলি ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ষ্টেটাসটো আপুনি এটো অল সিলেক্ট কৰিব। কৰাৰ পিছত এতিয়া সৰ্টিং আছে, সৰ্টিংটো আপুনি কি দিব ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ, এটো আপুনি ক্লিক কৰিব। তাৰ পিছত চাব RC স্ট্যাটাস মানে রেশন কার্ড স্ট্যাটাস, এতে আপনি অল বুলি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত চাব রিপোর্ট নেম আপনি FPS ওয়াইজ এটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত চাব ইয়াতে আছে ভিউ রিপোর্ট, এতে আপনি সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব আপোনাৰ ইয়াৰ পৰা যে আপোনাৰ যেটো নাম হয় আপুনি সার্চ কৰিব পাৰিব। সার্চ কৰিবলৈ হলে আপুনি 3 ডট আছে ওপৰত, 3 ডটত ক্লিক কৰি তাৰ পিছত ফাইন্ড, ইয়াৰ পৰা আপুনি আপোনাৰ যেটো নাম হয় সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব এনেকুৱাকৈ নাম আহিব, আপোনাৰ পৰিয়ালৰ গোটেইখিনি নাম যাৰ যাৰ নাম আছে সব ইয়াতে শো কৰিব। এতিয়া আপুনি যদি এইখন পিডিএফত ডাউনলোড কৰিব বিচাৰে তেনেহলে আপুনি ওপৰত যাব, এতে চাব এক্সপোর্ট বুলি লিখা আছে এক্সপোর্ট, এতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সিম্পলি পিডিএফ আছে, পিডিএফ ফাইলটো আপুনি ক্লিক কৰি দিব। পিডিএফ ফাইল আপোনাৰ ডাউনলোড হৈ যাব। চাওক ডাউনলোড হৈ গৈছে। এতিয়া আপুনি এটো ওপেন কৰিব। আপোনাৰ যদি প্ৰিন্ট কৰিবলগীয়া হয় এটো পিডিএফ লৈ কম্পিউটাৰ দোকানত যাব, দোকানত যাই কিনে এটো প্ৰিন্ট আউট কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখানেই আছে।